নমস্কাৰ সকলোকে চন্দন কিচেনলৈ স্বাগতম জনাইছো দৰ্শকসকল মই আজি লৈ আহিছো সুজিৰ ডোছাৰ এটা খুব ধুনীয়া ৰেচিপি আপোনালোকে ঘৰতে সহজেৰে সুজিৰে ক্ৰিস্পি আৰু টেষ্টি ডোছা বনাব পাৰে আশা কৰো ভিডিওটো সম্পূৰ্ণকৈ উপভোগ কৰিব তাৰ আগতে মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেনেহলে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি ল'ব আহক ভিডিওটো আৰম্ভ কৰো ডোছাৰ বেটাৰটো বনাবলৈ মই এক বাটি গুৰি কৰা সুজি লৈছো আধা বাটি আটা লৈছো এক বাটি দৈ লৈছো ইয়াত আধা চামুচ নিমখ আৰু এক চামুচ চেনি দিছো এতিয়া ইয়াত অকণমান পানী দি মই এইখিনি গ্ৰাইণ্ড কৰি লম অৱশ্যে আপোনালোকে এইখিনি হাতেৰেও মিহলি কৰি ল'ব পাৰে আমাৰ বেটাৰটো হৈ গৈছে এইখিনি অলপ ডাঠ হৈ আছে গতিকে ইয়াক আমি পানী অকমান দি পাতল কৰি লম আপোনালোকে মন কৰিব ভাল বেটাৰ বনিলেহে আমাৰ ডোছাটো ভাল বনিব এতিয়া আমি এইখিনি 15 মিনিটৰ বাবে ঢাকি ৰাখিম এতিয়া আমি বনাবলৈ লৈছো নাৰিকলৰ চাটনি তাৰ বাবে এক বাটি নাৰিকল লৈছো ইয়াত আধা কাপ গাখীৰ দি দিছো অকণমান নিমখ আৰু দুটা পকা জলকীয়া দিছো এইখিনি এতিয়া মই মিক্সাৰত পিছি লম এই চাটনিটো খাবলৈ খুব ধুনীয়া হয় আপোনালোকে অতি সহজৰে ইয়াক বনাব পাৰে ডোছাৰ উপৰিও ইয়াক ৰুটিৰ লগতো খাব পাৰে 15 মিনিটৰ পাছত আমাৰ বেটাৰখিনি হৈ গৈছে ইয়াত আমি আধা চামুচ বেকিং সোডা দি দিছো এইখিনি এতিয়া ভালকৈ গুলি লম আমাৰ ডোছাটো খাবলৈ টেষ্টি হ'বলৈ ইয়াত আমি এক চামুচ ঘিউ দি দিছো আপোনালোকে বেটাৰটো বনাওতে লক্ষ্য কৰিব যাতে বেটাৰটো বেছি ডাঠো নহয় বা বেছি পাতলো নহয় ইয়াক বেছি ডাঠ হলে আপোনালোকে অকণমান পানী দি পাতল কৰি ল'ব মই দেখুৱাৰ ধৰণে বেটাৰটো হ'ব লাগিব এতিয়া এক হেতা বেটাৰ মই গৰম তাৱাখনত দি দিছো আৰু পাতলকৈ ইয়াক মেলি দিছো আমাৰ তাৱাখন নন ষ্টিক হলে ভাল তেতিয়া ডোছাটো তলত লাগি নধৰে আৰু ধুনীয়াকৈ ডোছাটো বনে এতিয়া আমি ডাঠ হৈ থকা অংশখিনি এখন হেতাৰে অলপ পাতল কৰি দিছো ইয়াৰ ওপৰত আমি এক চামুচ ৰিফাইন তেল দি দিছো আমাৰ ডোছাটো তলৰ পৰা সিজি আহিছে আপোনালোকে দেখা পাইছে ওপৰত গোল্ডেন ব্ৰাউন কালাৰ হৈছে গতিকে ইয়াক আমি ধুনীয়াকৈ ৰোল কৰি লম আপোনালোকে এনেদৰে খুব কম সময়তে টেষ্টি ডোছা বনাব পাৰে আৰু ব্ৰেকফাষ্টত বা ইভিনিঙত ইয়াক খাব পাৰে আলহী আহিলেও খুব কম সময়তে আপোনালোকে বনাই সাৰ্ভ কৰিব পাৰে তিয় ডোছাটো বনোৱাৰ আগতে আমি তাৱাখনত অকণমান পানী দি ইয়াক মোহাৰি লৈছো আমি তাৱাখনত পানী দি তাৱাখনৰ উষ্ণতাটো কমাই লৈছো কাৰণ তাৱাখন যদি বেছি গৰম হৈ থাকে তেতিয়াহলে আমাৰ ডোছাটো ভাল নহব আপোনালোকে ডোছাটো মিডিয়াম ফ্লেমতে বনাব যেতিয়া তলৰ পৰা ধুনীয়াকৈ সিজি আহিব আৰু ওপৰত গোল্ডেন ব্ৰাউন কালাৰ হ'ব তেতিয়া আপোনালোকে ডোছাটো ৰোল কৰিব আশা কৰো আপোনালোক এই ৰেচিপিটোৰ পৰা উপকৃত হ'ব ভিডিওটো লাইক কমেন্ট আৰু শেয়াৰ কৰিব লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব পুনৰ এটা নতুন ৰেচিপিৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ